তোৰ মনত মানে 19-20 লাগি গ'ল, কাৰণ আনন্দ মিশ্ৰ চাহাবৰ আগমন হৈছে। এতিয়া তয়ো বাচিব নোৱাৰ, সেইকাৰণে মানে চবৰ আগত গৈ মানে চেলফি লৈছ ন, বাচিব নোৱাৰিবি। কাৰণ আমাৰ আনন্দ মিশ্ৰ চাহাব বহুত ভাল মানুহ, বহুত ভাল মনৰ মানুহ। তেওঁ দেশৰ হৈ কাম কৰে। তোৰ নিচিনা বেয়া মানুহ যিমান আছে চবকে ধৰিব। তই যে এটা কথা কৈছ, মুছলমানৰ মাজত আলী, হুছেইন, আহমদ এইবোৰ গুণ্ডা বদমাছ হয়। তই ইমান মূৰ্খনে? মানে মূৰ্খামিৰো এটা সীমা থাকে, কিন্তু এতিয়া দেখিলোঁ তোৰ মূৰ্খামিৰ কোনো সীমা নাই, কাৰণ তোৰ নিজৰ কোনো বেলেঞ্চ নাই। তই কেতিয়াবা জুব্বা পিন্ধি আহ, আকৌ কেতিয়াবা পাঞ্জাবী পিন্ধি আহ, আকৌ কেতিয়াবা মৰুভূমিত গৈ ইয়া নবী সালাম আলাইকা এনেকুৱা কৈ আছ। আকৌ কেতিয়াবা টাই এখন কাৰোবাৰ খুজি মাগি আনি টাই এখন লগাই দিওঁ, আকৌ কেতিয়াবা শাৰ্ট পিন্ধি লওঁ, আকৌ কেতিয়াবা দাড়ি চাড়ি যে কাটি পেলাবি তাৰো কোনো মানে নাই। তই নিজে ভাল হ নহয়, আনন্দ মিশ্ৰ চাহাবে তোকো এৰি নিদিয়ে। বেছি দিন নাই, তোৰো বেয়া দিন আহি যাব। আনন্দ মিশ্ৰ চাহাবে তোকো এৰি নিদিব। তই যে কি না ইনশাআল্লাহ আনন্দ মিশ্ৰ চাহাবৰ হাতত তই এদিন ধৰা পৰি যাবি। আৰু মুছলমান সমাজক যেনেকুৱা তই বদনামী কৰিব বিচাৰিছ নহয়, আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰতিশোধ ল'বই ইনশাআল্লাহ। তই এতিয়াও সময় আছে, কি বেয়া কাম কৰিছ, কি বদমাচি কৰিছ, আনন্দ মিশ্ৰ চাহাবৰ ওচৰত গৈ প্ৰকাশ কৰি আৰু জেলত গুচি গ'লে বেছি ভাল হ'ব। তই আনন্দ মিশ্ৰ চাহাবক জ্ঞান দিব নালাগে। তেখেত ব্যক্তিগতভাৱে এজন শিক্ষিত দীক্ষিত জ্ঞানী বুদ্ধিজীৱী IPS বিষয়া হয়। তই আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবক জ্ঞান দিব নালাগে। ক'ত কেনেকুৱা পৰিষ্কাৰ কৰিব লাগে নালাগে আমাৰ আনন্দ মিশ্ৰ চাহাবে অতি ভালকৈ জানে। তোৰ নিচিনা এটা ভণ্ডৰ কথাত আনন্দ মিশ্ৰ চাহাবে কাম কৰিব নেকি? আনন্দ মিশ্ৰ চাহাবে কি কাম কৰিব জানা? তোৰ ভিতৰত যিমান লেতেৰা আৱৰ্জনা আছে এইটো আগত ছাৰে পৰিষ্কাৰ কৰিব। তোক যেতিয়া পানিছমেণ্ট দিব নহয় ছাৰে, পিছফালে গৈ হেচাৰিৰে ঠিকছে যেতিয়া লগাই দিব নহয়, তেতিয়া কিন্তু বাজাৰী কান্দি আহি ক্ষমা খুজিব লাগিব এদিনাখন। সেইকাৰণে বাজাৰীটোক কৈছোঁ, মুছলমান সমাজ লৈ মাত নামাতিবি। তই মুছলমানৰ কোন? তোক মুছলমান বুলি কোনে কয়? আমিতো কেতিয়াও তোক মুছলমান নাভাবোঁ, আমি তোক হিন্দু ধৰ্মৰ মানুহ বুলি নাভাবোঁ, আমি তোক এহুদী বুলিও নাভাবোঁ, তোক আমি মানুহে নাভাবোঁ, কাৰণ তোৰ মাজত মানৱতাই নাই। তই ভাবিছ নেকি আমি জীৱ জন্তুক বহুত মৰম কৰোঁ, ভাল পাওঁ, কিন্তু তোক দেখাৰ লগে লগে সেই মৰমটো নাহে, কাৰণ তই মানুহ নহয়। মানুহৰ ভাবে, কিন্তু তোৰ যি বক্তব্য, মানে কেনেকুৱা সমাজখনক হিংসা আনিব পাৰি, কেনেকুৱা হিন্দু মুছলিমৰ মাজত আমি লৰাই লগাব পাৰি, এইবোৰ চিন্তা লৈ তই থাক। সেইকাৰণে মই আনন্দ মিশ্ৰ চাহাবক মই অনুৰোধ কৰিম, অতি সোনকালে ছাৰ আপুনি এই প্ৰাণীটোক, এই আৱৰ্জনাটোক পৰিষ্কাৰ কৰক ছাৰ। চাব, আমি সকলো ধৰ্মগুৰুসকলক আমি সন্মান কৰোঁ, সন্মানেৰে আমি মাত দিওঁ, কিন্তু এই পশু বাজাৰীটোৱে ধৰ্মগুৰুসকলক কি শব্দৰে মাতে ছাৰ, আপুনি তাৰ ভিডিঅ'বোৰ চালে গম পাব। সেইকাৰণে মই আনন্দ মিশ্ৰ চাহাবক অনুৰোধ কৰিলোঁ, তই যে কৈছ মুছলমান, অলপো লাজ কৰক। মুছলমানৰ লাজ আছে, বুজি পাইছ নে নাই? আৰু মুছলমানৰ ল'ৰা ছোৱালীয়ে লিখা পঢ়া ভালেই কৰি আছে আলহামদুলিল্লাহ, তোৰ নিচিনা জদামূৰ্খ নহয়। আৰু আমি জীয়াই থকালৈকে বা আমাৰ অসমৰ মুছলমান জীয়াই থকালৈকে মুছলমানৰ ল'ৰা ছোৱালীক কেতিয়াও তোৰ নিচিনা মূৰ্খ নবনায়। কাৰণ আমি সকলোৱে জানো তই বহু ডাঙৰ এটা মানে চাৰ্টিফিকেট প্ৰাপ্ত এটা মূৰ্খ, আৰু তোৰ লাজ নাই। তই মুছলমানৰ মাত নামাতিবি, তই নিজৰ কথা ভাব। এটা মূৰ্খ, তোৰ নিজৰ লাজ আছে নেকি? কেতিয়াবা জুব্বা, কেতিয়াবা পাঞ্জাবী, কেতিয়াবা শাৰ্ট, কেতিয়াবা মৰুভূমিত। তোৰ পাগলতকৈও বেয়া। পাগল মানুহৰ এটা কিবা এটা বেলেঞ্চ থাকে, তোৰতো পাগলতকৈও বেলেঞ্চ নাই। মূৰ্খ, জ্ঞান দিব আহ ন? আনন্দ মিশ্ৰ চাহাবক তই জ্ঞান দিবলৈ কোন? মাননীয় মুখ্যমন্ত্ৰী চাহাবক জ্ঞান দিবৰ কাৰণে তই কোন? আমাৰ মুছলমান সমাজক জ্ঞান দিবলৈ তই কোন? আমাৰ অসমৰ মুছলমানক জ্ঞান দিবলৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আমাৰ আনন্দ মিশ্ৰ চাহাব আছে,
তেখেতসকলে সুপৰামৰ্শ দিব কি কৰিব লাগে কি কৰিব নালাগে। মিডিয়াত আহি আমাৰ মুছলমান সমাজক জ্ঞান দিব নালাগে। আমাৰ মাজত জ্ঞানী মানুহ আছে, তোৰ নিচিনা মূৰ্খ মানুহ আমাৰ নালাগে আৰু তোৰ নিচিনা মূৰ্খৰ কথা আমি কেতিয়াও নুশুনো। আনন্দ মিশ্ৰ চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক'বলৈ বিচাৰিম এই মূৰ্খটোৱে কেইদিনমান পিছে পিছে আহি এনেকুৱা বিভ্ৰান্তিমূলক কথা বাৰ্তা কয়, মুছলমান এনেকুৱা মুছলমান তেনেকুৱা, মুছলমানৰ শিক্ষা নাই, মুছলমানৰ লাজ নাই। সেইকাৰণে মই আনন্দ মিশ্ৰ চাহাবক অতি ৰিকুৱেষ্ট কৰিম মই আপোনালৈ যে এই মূৰ্খটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰি ইয়াক পৰিষ্কাৰ কৰক। সি বোলে মুছলমানক পৰিষ্কাৰ কৰিব। আপোনাৰ আগমন হোৱাৰ লগে লগে ছাৰ আমি অতি সুখী হৈছোঁ যে এইবাৰ এই মূৰ্খটোক ছাৰে পৰিষ্কাৰ কৰিব।